অভি আমাৰ সৰি মেনেজাৰ বয় তো সিহঁতে গাই চলা টাইম লাগিব আহিবতে আমি যাই কেনে যোগাৰ পাতি কৰিলোঁ বঢ়িয়াকৈ চব ৰকা সানিলোঁ নাই কি অভি মছলা কমকৈ দিবি অলপ আৰু বনাবা তই বনাবি অতি নুপুৰলি হ'ল খালি হ'ব বেছি ডাঙৰ কৰবা হ'ব নেকি ৰংগম না আৰু সেই কৰবা চিজিল কৰি দিওঁ বঢ়িয়া বঢ়িয়া ইফালে গাইজ গাড়ীৰ অৱস্থা কাপোৰ চাপোৰ খুলি চালা ভাতটো মানে ঘৰতে বনাইছোঁ বহুত ভাল কৰিছোঁ চচমা চচমা মাৰি লয় দে আৰু ধৰছি নেকি নাকানবি কিনো কম ভাষাই নাজি মই তহঁতে যি মই বনাওঁ গাড়ী খাইছিবি কেনে লাগে তাৰপিছত কবি চেন্নাই শিকিছোঁ চেন্নাইত হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো গাইজ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম তো গাইজ থাম্বনেইল চাই নিশ্চয় গমেই পাইছে কি হ'ব কৈ আছে আজি মানে গাইজ বহু দিনৰ মূৰত খানা এটা খাব গৈ আছোঁ খানাটো মানে গাইজ আমি ঘৰতে খাম বুলি ভাবিছিলোঁ কিন্তু হঠাৎ মানে প্লেনটো চেঞ্জ হৈ গ'ল মানে কি আমি খানাটো বাহিৰত খাম তো গাইজ সেইটো কাৰণে আৰু খানাটো আজি গাইজ অলপ অদ্ভুত খানা হ'ব মানে এটা মিক্স আপ খানা কিয় কৈ আছোঁ অলপ পিছত গম পাব বাকী গাইজ বৰ্তমান টাইম হৈছে 9:30 নহয় 9টা বাজিল আৰু কল্পও আহিছে তো আমি 4জন যাম তো গাইজ গাড়ী হৈছে এখন মানুহ 4টা কিবা এটা হ'ব আৰু আজি গাইজ তো গাইজ ফাইনেলি গা পা ধুই ল'লোঁ বঢ়িয়াকৈ ৰেডি হ'লোঁ কল্প আহি পেলাই আৰু গাইজ খানাটো মই অদ্ভুত বুলি কিয় কৈছোঁ কাৰণে চাব আপোনালোকে গাড়ী আহিছে এখন গাড়ী আৰু এইখন গাড়ীত মানে আমি কি কৰিছোঁ গাইজ মানে গোটেই বস্তু কিনা নাই অকল মাংসটো কিনিম আৰু ধৰক এই কল্পই আলু আনিছে তাৰপিছত এই লগৰ পিঁয়াজ আনিছে সেনেকৈ আৰু মিলি খাম আৰু গাইজ তো গাইজ বৰ্তমান আহিলোঁ খৰি নিবৰ কাৰণে কাৰণ খানাত জানে আপোনালোকে খৰি যদি আমি খৰি নহয় খানা কেনেকৈ বনাম তো সেইটো কাৰণে খৰি নিব আহিছোঁ আৰু বৰ্তমান আমাৰ এই অভি আমাৰ খৰি মেনেজাৰ বয় চাব পাৰে এইখন হৈছে মোৰ স্কুটিখন আৰু চাব পাৰে আপোনালোকে পূৰা একদম দেখছি না গাইজ পূৰা গোটেই দি দিছোঁ একদম খৰি দি দিছোঁ সেই দি দিছোঁ পূৰা দি দিছোঁ চাওক এই গাইজ তই আজি মানে আপোনাৰ ভিডিঅ'টো ভিডিঅ' নহয় মই বনাম বুলি কৈ আছোঁ অলপ দেখা যাব আজি কি হয় কি নহয় খানা খাম কম পইচাত জব্দ খানা টাইপ অলপ তো গাইজ বৰ্তমান আছোঁ বীৰকুচিত তো ইয়াতে মানে বজাৰত মাংসটো লৈ ল'লোঁ ইমান বেছি ভিডিঅ' কৰি থকা নাই কাৰণ মানে বহুত ভিৰ আছে কাৰণ দেওবাৰ ন আজি পূৰা বজাৰ ভৰ্তি হৈছে মানুহ তো গাইজ বঢ়িয়াকৈ মাংসটো লৈ লৈছোঁ এতিয়া মানে যাব লাগে ধুনীয়াকৈ তো সিহঁতো আহি পেলাই বঢ়িয়া কৰি তো গাইজ গাড়ীখনটো আৰু অৱস্থাই নাই আজি দেই আৰু চলাব ধুনীয়াকৈ যাই পেলাই হ'ল ঠাইখিনি সিহঁতে পইচা মিলি আছে বৰ্তমান অলপ মানে গাইজ মছলা পাতি কিনিব লগা আছে মাংসত দিবৰ কাৰণে উপায় নাই আৰু যা লৈ মছলা লৈ যা পাইছে আমি ধুনীয়াকৈ সোমাই আহিলোঁ তাৰ ভিতৰৰ ৰাস্তা একদম গাঁৱলীয়া ৰাস্তা চাব পাৰে আপোনালোকে তো মজাকৈ গৈছোঁ ঠাইটোলৈকে তো গাইছ আমি বঢ়িয়াকৈ চবাই ৰঙৰ ফালে সোমাই আহিছোঁ আৰু 2জন গাড়ীত আহিছে তো সিহঁতে গাড়ী চলা টাইম লাগিব আহিবতে আমি যাই কেনে যোগাৰ পাতি কৰিলোঁ বঢ়িয়াকৈ চব ৰকা সানিলোঁ নাই কি অভি বলা গাইছ মানে চাব পাৰে কি ধুনীয়া ভিউ ইফালে একদম গাঁৱলীয়া পৰিৱেশ এনেকুৱা জেগাত খানা খোৱাৰ আৰু মানে কি আৰু মজাই বেলেগ অ'কে গাইছ গৈ থাকোঁ এতিয়া আপোনাক যাই কেনে মেইন ঠাইত লগ পাই আছোঁ চাই থাকক তো গাইছ ফাইনেলি আহি পালোঁ এই ঠাইটো আমি মানে আজি খানা ইয়াতে খাম বঢ়িয়া কৰি তো গাইছ এতিয়া আহি থাকোঁ আপোনাৰ জানে চফাই দং ধুনীয়া এটা ঠাই হয় পিকনিক সৰু সুৰা পিকনিক খাব পাৰে আৰু নদী চদী চব আছে গাইছ পানী আছে টেনশ্যন নাই বঢ়িয়াকৈ গাইছ ইয়াতে চৌকা খান্দি ল'ম চৌকা ইয়াতে অলৰেডি বনোৱা আছে কোনোবা খাইছে থাকে আগতে তো ইয়াতে বঢ়িয়াকৈ সেই কৰি কেনে বনাই কেনে খাম বাকী 2জন এতিয়ালৈকে আহিয়ে বনাই আহি আছে লাহে কি জাগা ঠিকে আছে ন জাগা ঠিক আছে এতিয়া খালি কোনে বনাব আজি মই বনাম নেকি আজিতো মই বনাম চেফ ডাংগাৱালা আৰু গাইছ মই খানা বনাত ভাল আপোনাক আজি গম পাব মই কেনেকুৱা খানা বনাওঁ তো গাইছ গম পোৱা যাব আৰু কি খানা বনে ভালে হয় নে বেয়াই হয় দে আৰু খাম দে আৰু যি হ'ব লাগে হ'ব কটি নুপুৰলি হ'ল এই খুদা ইটা গাইছ আজি মানে গাইছ চৌকাটো মানে গাইছ পূৰা ইমান ওখ বনাম আজি ইমান ওখ বনাম তাৰ ওপৰত ভাত বনাম আজি আৰু গাইছ বৰ্তমান টাইম হৈছে 12টা বাজিলে আৰু কি ক'ব চচমাযোৰ পিকনিক কেনেকুৱা লাগে মানে এনেকুৱা লাগে কি যেন এটা যদি ছোৱালী যদি নাথাকেও মানে ক'ৰবাৰ পৰা ছোৱালী আহি যাব মানে তোমাক চাবৰ কাৰণে এনেকুৱা লাগে ভাত বনাওঁ চাফা কৰ জল্দি তো গাইছ বস্তু এটা চাব নেকি আপোনালোকে এই আমাৰ এখেতক চাওক বঢ়িয়া মই কৰিব লগা হৈছে ভিডিঅ' বনাই আছা বনোৱা তুমি যিহেতু আমাৰ মানে মেইন চেফ ডাংগাৱালা কষ্টটো তোমাৰে বেছি হ'ব ন লগাই দিছোঁ গাইছ আমাক পূৰা লগাই দিছোঁ তয়ে কৰ যিহেতু গাহৰি চাহৰি ময়ে বনাম তাক কৰিব দিছোঁ কি কষ্ট কৰক এইখিনি গাহৰিত মই কষ্ট কৰি দিলাম নে কি
বাকী গাইছ আপোনাক মই দেখাই আছোঁ কি আনিছোঁ আমি এই 2 লিটাৰ দুটা বটল আছে এইটো স্পিকাৰ এইটো কাৰণ এইটো তোৰ না ভাড়া আনছা ক'ৰ পৰা আৰে ইয়াৰ গান বাজব না ইছ ৰাম ভগৱান দে আৰু গাইছ ইফালে আছে আমাৰ এই ইয়াতে মছলা চছলা আছে লৈছোঁ মানে আৰু এই হটকেছত ভাতো আছে মানে ভাতটো গাইছ বনাই আনিছোঁ ইফালে মায়ে মছলা দি পঠাইছে গাইছ আদা নহৰু পেষ্ট পানী বটল কেৰাহী চেৰাহী আছে কৰচ খান আছে বঢ়িয়া আজি খানা হ'ব গাইছ গাইছ মই বঢ়িয়াকৈ পানী লৈছোঁ থোৱাত চাব পাৰে আপোনালোকে এটা ঢালি মাতে মই কিন্তু কষ্ট কৰিছে দেই গাইছ আজি মই নাই কৰা বুলি নকওঁ বাৰু দিছোন ধৰ আৰে জাল মে নাখাই ল তই যাব বেছি নালাগে চাওঁ চচমাযোৰ পিন্ধি ল দেখা নাপাব পৰা পিন্ধে দি খানা ভাল লাগে আজি তো গাইছ বৰ্তমান 12:30 হ'ল এটাই বাজিল প্ৰায় এতিয়ালৈকে আমাৰ একোৱে হোৱা নাই ইফালে গাইছ কি ধুনীয়াকৈ চৌকাটো খুন্দলো ইয়াতে কলপৰ বোলে পচন্দ হোৱা নাই এবাৰ বোলে তাতে খান্দ বোলে গাটা এটা দে খান বাবা খান কিন্তু কল্প মাংস কিন্তু ময়ে বনাম হা ই অভি কৈছে মই বোলে মাংস মই নাজনো বোলে উপায় নাই হা তহঁতে মোৰ হাতৰ খাই বনাইতো আজি খাই চালে গম পাবি মই এটা কিমান ডাঙৰ চেফ হয় গম পাইছা মই চেন্নাই শিকিছোঁ তো গাছ মই য'ত এতিয়া চৌকাটো খান্দিছিলোঁ ইয়াতে মানে গাছ অলপ মানে প্ৰব্লেম হ'ল মানে বহুত বতাহ দিছেতো মই মানে জুই মানে নজ্বলেই মানে গাছ মানে নুমাই যায় সেইটো কাৰণে গাছ মানে অলপ বেলেগ ঠাইত কেনে মানে অলপ বেলেগ ঠাইত চৌকাটো খুন্দি আছোঁ বৰ্তমান আৰু গাছ আমি ভাবিছোঁ কি গাছ এইখিনিত নহয় ইয়াৰ পিছফালে যিখিনি ঠাই আছে গাছ ইয়াতে চৌকাটো বনাই দিওঁ এইখিনি মানে বনাই দিলে বঢ়িয়া হ'ব তেতিয়া মানে গাছ এইখিনি মানে বতাহটো কমচে কম মানে কমকৈ পৰিব এইফালে তো বঢ়িয়া হ'ব গাছ তো গাছ ইফালে আমি বৰ্তমান জুই ধৰি আছোঁ একদম মানে বহুত বতাহ দিছে সেইকাৰণে জুইখিনি মানে ভালকৈ সেই কৰা নাই বাকী গাছ চাওকচোন গাড়ীখনত আৰে ইয়াৰ ক'ত কিবা বানবা লগা আছে বস্তাখন দেখছি গাইছ মানে গাইছ বহুত বতাহ দিছে সেইটো কাৰণে মানে আমি জুইখিনি মানে ধৰিব পৰা নাই মানে জুইখিনি মানে লাগাই নাই মানে গাইছ বাৰে বাৰে নুমাই যায় কি ক'ব এতিয়া আৰু সকলো কামবিলাক কৰা হ'ল গাইছ এইটো গোবিন্দ কিয় কবি আই এম ৰেডি গাইছ আই এম ৰেডি ফ্ৰম দা গাহৰি মাংস ইজ বনা ইয়াক চেফ দাংগাবালা যেন লগা হৈছে গাইছ এই বনাম আজি এই বনাম খাব পৰা হ'ব হ'লেই হ'ল আৰু হ'ব টেনশ্যনটো এইখন নুপুৰে টেনশ্যন ল'ব নালাগে কৃষ্ণ প্ৰভু তুমি কি কৰি আছা ইফালে ক'ব তুমি কালি চাই তোমাৰ গাৰ্লফ্ৰেণ্ডে বেকাৰ চাগে অমিতা আনছি চাকছো গাহৰিত অমিতা দিবহি এই গাহৰিত অমিতা দিবই অ' বা গাইছ কি ধোৱা হে চচমা নিদি বনাব লগা হৈছে প্ৰথমে অলপ বইল কৰি লৈছোঁ বইল কৰি কিনে আমি মানে বঢ়িয়াকৈ হেৰি কৰি কিনে ভাজি দিম আৰু প্ৰথমে অলপ বইল কৰি লৈছোঁ গাইছ চাই থাকিব তো গাইছ বঢ়িয়াকৈ গাহৰিখিনি সিজি গ'ল বঢ়িয়া কৰি তো এতিয়া আমি কেৰাহীত বঢ়িয়াকৈ তেল চেল দি দিছোঁ মজা কৰি তো গাইছ চেফ দাংগাবালা ইজ হিয়াৰ নাই একো নাই মানে পানী আছে না গাইছ সেইটো কাৰণে অলপ এনেকুৱা হৈ গৈছে বাবুৱা ধৰিলে খালে একো নাই বহুত গৰম এইফালে দিয়া চচমা পিন্ধা এইটোৱে লাভ গাইছ কোনো ধোৱাহে পাত্তা নাপায় এতিয়া মোক তো গাইছ আমি মাংস ৰখাতে বহি আছোঁ আৰু বাকী চাই থাকক আমাৰ চেফ দাংগাবালা বনাই আছে আমাৰ চেফ দাংগাবালাই বনাই আছে যি বনাব লাগে পাৰিবি নে বনাবা এনে পাৰিম তো গাইছ বঢ়িয়াকৈ অলপ মিক্স কৰি লৈছোঁ গাহৰি মছলা আৰু জ্বালা গাইছ জ্বালা লাগছে নেকি অলপ তলিত বহুত ধোৱা কিন্তু দেই কিনো কম ভাষাই নাজি মই তহঁতে আজি মই বনাওঁ গাহৰি খাইছিবি কেনে লাগে তাৰপিছত কবি চেন্নাইত শিকিছোঁ চেন্নাইত অভিক দেখাই দে এইফালে অভি আমাৰ অলপ বনাই আছে এক্সট্ৰা কৰি ৰঙন দা অলপ কেমেৰাটো আগুৱাই দিয়া অলপ দেখাই দিয়া গাহৰি হেৰিছা গাহৰিটো দেখাই দিয়া অলপ আগুৱাই আহ অলপমান দেখাই দিয়া তো মাংসখিনি হ'লে আৰু অলপমান বাকী আছে অলপ পানী দি দিছোঁ বঢ়িয়াকৈ কাৰণ যিহেতু আমি বেলেগ বস্তু অনা নাই অকল মাংসৰো ভাত তো সেইকাৰণে অলপ মাংসটো অলপ গ্ৰেভি কৰিব লাগিব আৰু গাইছ ৰ'দ বহুত দিছে বৰ্তমান বাকী কি ক'ম আৰু বহুতখিনি বনালোঁ বহুত ভাল লাগিল মাংস বনাই কেনে ইহঁতকো আজি শিকালোঁ বঢ়িয়া কৰি কাৰণ যিহেতু মই চেন্নাইত শিকি আছোঁ যোৱা 2 বছৰ আগত মই চেন্নাইৰ পৰা শিকি আহিছোঁ কেনেকৈ মাংস চাংস বনাব লাগে ফিছ কেনেকৈ বনাব লাগে গোটেই মই শিকি আহিছোঁ গাইছ মানে পূৰা ট্ৰেইনিং পাছ
আৰু গাইছ আজি মোৰ গাড়ীখনটো পুৰা একদম অৱস্থা নাই প্লাছ গাইছ কেৰাহীটো যিটো কেৰাহীত মাংস বনাইছে কেৰাহীটো মই আনিছোঁ গাইছ কেৰাহীটো গোটেই ক'লা হৈ গৈছে গাইছ মায়ে দিব আজি ঘৰত মোক কেৰাহী গাইছ কাৰীখনো ক'লা হৈ গৈছে আৰে ইয়াৰ চৌকাত ভাত খাই ইহঁতে হ'ল না পিছে আৰু কি কৰিছা জ্বালা দিয়াই নাই বাপৰে বাপ বঢ়িয়া তুমি কিবা ক'বা জলকীয়া চাইডতে দিছোঁ আৰু জীৱনটো এনে জ্বলা দিয়ে আছে বেছি নিদিবা বাবু বেছি জ্বালা যন্ত্ৰণা দিবা জীৱনে বহুত দি আছে জ্বলা যন্ত্ৰণা কল্প কি ক'বা এই চকু ধৰছি চশমা লাগব নেকি দে 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 এই এইযোৰ অভিৰ চশমা হয় বাকী গাইছে সিহঁতেও গাইছ ক'ৰ পৰা খানা খাব আহিছে বঢ়িয়াকৈ খানা খাই আছে মজা কৰি একদম খা ভাই পূৰা বিন্দাছ এনজয় কৰ গাইছ ইফালে আছে পূৰা মানুহ আছে চাব পাৰে আপোনালোকে এই দে আৰু গাইছ তো গাইছ খানাটো হৈ আছে লাহে লাহে কিন্তু বৰ্তমান আমি অলপ মানে কি আৰু খানাটো হ'বই আৰু অলপ টাইম ফটো চটো উঠিলোঁ বঢ়িয়াকৈ আৰু এবাৰ চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ চাব পাৰে আপোনালোকে পেৰাগ্লাইডিং হৈ আছে চব গাইছ ঠিকছে আকাশত উৰি আছে পূৰা বাপৰে বাপ দে ভাই হাতৰ তোৰ এনজয় দে আৰু তো গাইছ হৈছে আমাৰ মাংস একদম ফাইনেল আউটপুট চাব পাৰে আপোনালোকে চব গাইছ তো বঢ়িয়াকৈ খাই লওঁ গাইছ লগ পাই আছোঁ তো গাইছ আমি খাবলৈ ৰেডি বাৰু এইটো আমাৰ ফাৰ্ষ্ট বাইটটো লওঁ মই অঁ ফাৰ্ষ্ট লৈ কেনে হৈছে কোৱা বঢ়িয়া নে আৰু গাইছ খাই ল মই বনাইছোঁ আৰু গাইছ বৰ্তমান এইখিনি বঢ়িয়াকৈ গাহৰি গাইছ বঢ়িয়া হৈছে আৰু বৰ্তমান মই মাংস টেষ্ট কৰি চাম মাংস টেষ্ট কৰিছোঁ কেনে এই বঢ়িয়া খোৱা মাংসটো বঢ়িয়া হৈছে মই খালোঁ বঢ়িয়াকৈ পূৰা সিজি গৈছে বঢ়িয়া কৰি একদম তাতক সোধোঁ কেনেকুৱা আছে বঢ়িয়া বে সিজিছে ন বনাইছোঁ কল্প এনে কিবা এটা কৈ দিয়া নকম বঢ়িয়া দে তহঁতে যদি ভাল পাইছা কোনো আপত্তি নাই আমি নেক্সট টাইম আৰু এটা খানা খাম তো গাইছ ফাইনেলি খানাটো ধুনীয়াকৈ খালোঁ বঢ়িয়াকৈ ভাতত খাই ল'লোঁ আৰু বাচনখিনি যিখিনি বাচন আছিলে ধুই ল'লোঁ তো গাইছ এতিয়া আমি যাব ৰেডি আৰু একদম আৰু যিখিনি আমাৰ ৰহিছিলে সিহঁতক আমি খাব দি দিছোঁ এতিয়া প্লেটত সিহঁতে বঢ়িয়াকৈ খাই লওঁ এই এটা আৰু এইটো এটা তো গাইছ সিহঁতৰো খোৱা হ'ল ধুনীয়া কৰি তো গাইছ কি ক'ম আৰু খানাটো খাই বহুতেই ভাল লাগিল আৰু মই আপোনালোকক নকওঁ কি ইয়াতে আপোনালোকে পিকনিক খাব আহক এইটো আচলতে পিকনিক প্লেচ নহয় এটা ধুনীয়া এটা নৰ্মেল প্লেচ আৰু মানুহে ফুৰিব আহে ইয়াতে কিন্তু আপোনালোকে যদি ভাবে কি এটা সৰুকৈ খানা এটা খাওঁ বা এনে নৰ্মেলি লগ হৈ কেনে কিবা এটা খাওঁ বা তেতিয়া মিলি কেনে খাব পাৰে আপোনালোকে বঢ়িয়াকৈ কিন্তু গাইছ আপোনালোকে নাভাবিব কি একদম ডাঙৰ গাড়ী চাড়ী লৈ কেনে খানা খাম ইয়াতে কিন্তু এইটো পচিবল নহয় আৰু গাইছ আমি চাগে প্ৰথম এনেকুৱা কি প্ৰথম খানা খাইছোঁ মানে ডিচেম্বৰ মানে এতিয়াতো খানা ষ্টাৰ্ট হোৱাই নাই হ'বহে খানা ষ্টাৰ্ট মানে খানা আৰম্ভ কৰাই নাই আমি খাই দিলোঁ আজিতে মানে গাইছ আজি ডিচেম্বৰ 10 তাৰিখ বহুত দিনৰ পৰা খাম বুলি পাতি গৈছিলোঁ এইটোৱে তো গাইছ বঢ়িয়া কৰি এতিয়া বস্তুখিনি পেক কৰি লওঁ পেক কৰি কেনে গাইছ ধুনীয়াকৈ ওলাই যাম আপোনালোকক লগ পাই আছোঁ তো গাইছ ফাইনেলি আমাৰ খানা চানা পূৰা কমপ্লিট লগৰ কেইজনো গুচি গ'ল এতিয়া আমি যাব লাগে ধুনীয়া কৰি তো গাইছ কি ক'বা তোমালোকে খানা কেনেকুৱা বঢ়িয়া হৈছে খানা আৰু বৰ্তমান টাইম হৈছে গাইছ 3:15 তো গাইছ ভালেখিনি দেৰি হ'ল আৰু আহোঁতে যিটো আমাৰ দেৰি হৈছিলে আৰু যিহেতু আমাৰ জুই লাগাই নাছিলে মানে তো কিবা কৰি গাইছ জ্বলালোঁ বঢ়িয়া কৰি আৰু চবৰে গাইছ আমি যিখিনি লেতেৰা কৰিছোঁ গোটেইখিনি চাফ কৰি দিছোঁ আৰু এইখিনি বেলেগৰ হয় এইবিলাক মই নকওঁ আমি ইয়াতে খাইছিলোঁ বঢ়িয়াকৈ এইখিনিৰ পৰা মজাকৈ চাফ কৰি দিছোঁ এতিয়া যাব লাগে নে কি তো গাইছ আজি ভিডিঅ' এইখিনি আছিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম গাইছ এটা নেক্সট ভিডিঅ' হয় দে তেতিয়ালৈকে বাই বাই